নমস্কাৰ। আজি হৈছে শাওণ মাহৰ শেষৰ সোমবাৰ। সকলোৰে নিচিনা ময়ো শাওণ মাহটো মানি চলিছিলোঁ, সেই গতিকে আজি মন্দিৰলৈ বুলি ওলাইছোঁ আৰু আপোনালোককো দেখুৱাওঁ বুলি ভাবিলোঁ। শিৱভক্তসকলৰ বাবে আজিৰ ভিডিঅ'টো বিশেষ আৰু স্বাগতম জনাইছোঁ সকলোকে। ৰাতিপুৱাই গ'লোঁ, যিহেতু মানুহজনৰ অফিচ আছিলে আৰু মোৰ ক্লাছ আছিলে, সেই গতিকে সোনকালে আমি গ'লোঁ আৰু যিখিনি আমি লৈ গৈছিলোঁ শিৱলিংগত আমি অৰ্পণ কৰিলোঁ তেওঁৰ বাবাৰ ওচৰত। আৰু মহাদেৱৰ বাহন যিহেতু আছে ওচৰতে, মই সেইকাৰণে কাণত মোৰ কথা ব্যক্ত কৰিলোঁ তেওঁৰ লগত। আৰু তাৰ পাছতে আহি মই ক্লাছলৈ বুলি ওলালোঁ। এয়া দেখিছে পাৰফৰ্মিং আৰ্টছৰ আমাৰ ড্ৰেছ হয় এইটো, আৰু এয়া আমি পালোঁগৈ আৰু ক্লাছৰ ভিতৰত এয়া। তাৰ পাছতে আহি চাওকচোন, ক্লাছৰ পৰা আহিলোঁ, আহি পাই তাৰ উৎপাত লাগি গ'ল, মানে গোন্ধা মেলা ভোকা, মানে কি কৰিব কি নকৰিব তেনেকুৱা চেলেকি মেলেকি হেদাই কৰিছে। আজিৰ ভিডিঅ'টো তেন্তে ইমানেই আছিলে। থেংক ইউ।